Hello everyone, I am Kamal KK. মই মোৰ ইউটিউব চেনেল HDL KK Assamৰ আন এটি নতুন ভিডিঅ' লৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। ৰাতিপুৱাই অকমান দেৰিকৈ শুই উঠিলোঁ বাৰু, জান হওক গৰমৰ দিন মানে ৰাতি শুৱতে অলপ পলম হয়তো, তাৰ কাৰণে উঠোতে অকমান দেৰি হয়। আচলতে এইটো ভুল কথা, মই আগতেও কৈছোঁ, জানোৱে আৰ্লি টু বেড আৰ্লি টু ৰাইজ, ৰাতিপুৱাই সোনকালে উঠিব লাগে আৰু ৰাতিও সোনকালে বিচনালৈ যাব লাগে, কিন্তু আমি তাৰ আজিকালি ব্যতিক্ৰম ওলোটাটোহে কৰি থাকোঁ। বাৰু যা নহওক, ৰাতিপুৱাই উঠি যিখিনি যাৱতীয় কাম কাজ কৰিলোঁ, ছাগলী তাগলী ওলোৱাই পেলাই অকণমান এৰাল চেৰাল যি দিব লাগে দিলোঁ, অকণমান ঘাঁহ পানী যোগাৰ ধৰি নিজেও ফ্ৰেছ হৈ পেলাই এতিয়া এটা ঠাইলৈ গৈ আছোঁ। গতিকে দেখাই আছোঁ, গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল HDL KK Assam। তো গাইজ, এই আমাৰ এতিয়া ই ৰিক্সা আহি আছে, এইটো দেখিছেনে? ই ৰিক্সা আহিছে, আমি বৰ্তমান আমাৰ গাড়ীখন আহি পালে আৰু আমি এই গাড়ীতে আমি কি কৰিম, আমাৰ যিখিনি ধান আছিলে ইতিমধ্যে এওঁ আহি গ'ল। অ'ৰা আহিলা দে, ঠিক আছে। তো গাইজ, যিহেতুকে মই কৈছোঁৱে মিললৈকে গৈ আছোঁ আৰু এই মিললৈকে গ'লে আমাৰ এইখন ই ৰিক্সা আহি গ'ল, এওঁ লৈ আহিছে, গতিকে আমি যাব লাগে নেকি? ধানখিনি উঠাই লওঁ, লৈ পেলাই আমি মিললৈকে যাওঁ, নহয় যি হয় দেখা যাব, তাতে কিমানখিনি সময় লাগে, তাৰ পৰা আহি পেলাই আকৌ আমি ভিডিঅ'টো কৰি যাম। গতিকে চাই আমি ধানৰ যিকেইটা বস্তাকেইটা ইয়াতে উঠাই ল'লোঁ আৰু আমি এতিয়া গৈ আছোঁ বাগতালৈকে। মিলটো কোনটো মিল ভাল হ'ব? বাগটা গেৰুৱাত জাৰব লাগে ন, বাগটাত তাৰমানে জাৰবাই নালাগে। গতিকে ঠিক আছে, আমি বাগটালৈকে গৈ আছোঁ এতিয়া, দেখাই আছোঁ মিলৰ পৰা, চাই থাকিব মোৰ ইউটিউব চেনেল কি হয় শেষলৈকে। গাইজ, আহি আছোঁ আমি এতিয়া মিললৈকে, আৰু বেছি দূৰ নাই, অকণমান গ'লে পাই যাম। এই এনেকৈ আহিছে, আহি থিৰাজক এনেকৈ বস্তাৰ ওপৰত বহাই লৈছোঁ। তাৰমানে তিনিজনে আহিছোঁ, আমাৰ এওঁটো ই ৰিক্সা চালক, এওঁটো লাগিবই, লগত মই আৰু ধীৰাজ। গতিকে খন্তেক পিছতে পাই যাম, দেখাই আছোঁ তাৰ পৰা সেইটো মিল হয় আমি যলৈকে আহিছোঁ আৰু যিটো মিলত আমি ধান বানিবলৈ আহিছোঁ। আৰু ইয়াতে একেলগে গুড়া, মাকৈ, তাৰপিছতে ধনিয়া, হালধি এইবিলাকো খুন্দা হয় আৰু গুড়ি কৰা হয়। গতিকে আহিছোঁ মই ইয়ালৈকে সোমাই পেলাই, মই ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাই দিম, কেনেকৈ ধানৰ পৰা চাউল হয়, বাকী চাউলৰ পৰা গুড়ি হয়, তাৰপিছতে হালধি কেনেকৈ গুড়ি কৰা হয়, এইটোৱে হৈছে সেইটো মেচিন। মই ধুনীয়াকৈ ইয়াত পৰিৱেশটো দেখাই দিছোঁ বাৰু। গাইজ, ফাইনেলি আমি আহি পেলাই মিল পালোঁ। আমি ধান লৈ আহিছিলোঁ, এই আমাৰ এতিয়া ধানৰ বস্তাবিলাক নমাই আছোঁ ইয়াতে মিলত। তো চাওঁ কেনেকৈ আজি ধান মিলত বনা হয়, আপোনালোকে চাই থাকিব, দেখাই আছোঁ, ধুনীয়াকৈ দেখাম। আমাৰ এওঁটো আছে আমাৰ লগত, ধীৰাজ আছে, গতিকে এই ধীৰাজো ধুনীয়াকৈ সহযোগ কৰি আছে। আমি মিললৈকে আহিছোঁ, এইটো মিলটো দেখাই দিছোঁ। যিহেতুকে ওজন হিচাপে ধান মিলত বনা হয়, গতিকে ইয়াতে কম্পিউটাৰ পাল্লা আছে, পাল্লাত উঠাই দিলোঁ আৰু ইয়াতে আমি ওজনটো কৰি ল'লোঁ কিমান। আমি ইয়াত ধুনীয়াকৈ ওজন কৰি দিলোঁ, ইয়াতে উঠাই দিছোঁ দেই, ওজনটো হৈ লওক 74 কিলো। গোটেইখিনি ধান আমি সুন্দৰকৈ ওজন কৰি ল'লোঁ। কিমান হ'ল বাবা মুঠতে কিমান হ'ল? 4 মোন হ'ল ন? 4 মোন ধান হ'ল। আমি ধুনীয়াকৈ ওজন কৰি ল'লোঁ আৰু এতিয়া মিলত ধানটো দি ল'ম। ইয়াত ধুনীয়াকৈ ধানটো দি ল'লোঁ। অলপ কৈ দিয়াচোন কথাটো। ইয়াতে ধানটো ঢালি দিয়া হ'ল ন? তাৰপিছত ধানৰ চাউলটো কোনফালে দিব লাগিব? এইফালে এইটো কি বুলি কয়? এইটো কি বুলি কয়? বাটকাৰা। ইয়াতে ধানটো ঢালি দিয়া হ'ল আৰু এইফালে ধুনীয়াকৈ চাউলটো ওলাই যাব ন? মই দেখাইছোঁ। ইয়াতে মানে কি ব্যৱস্থা আছে? চাউলটো মানে ইয়াতে জাৰা যায় তাৰমানে, আৰু নেক্সট জাৰিব নালাগে ন? কিমান কৰি লোৱা মোনত? 1 মোন ধান আনিলে 50 টকা। এতিয়া ধৰা মোৰ 4 মোন হ'ল, কিমান দিব লাগিব? 200 টকা দিব লাগিব। কি তাৰমানে মলটো ওলাই আহে, এইফালে টু ওলাই, মলটো এইফালে মলটো আহে, মানে বেলেগ ব্যৱস্থা আছে। ইয়াতে পোনতে ধানটো দিলোঁ, ধানৰ পৰা যিটো মল ওলাব, মলটো এইফালে ধুনীয়াকৈ ওলাই আহিব, মই দেখাই দিম। আৰু এইফালে যিটো ধানৰ পৰা ফালি যায়, টুটো এইফালে ওলাই, আৰু চাউলটো এইফালে ধুনীয়াকৈ জাৰি পেলাই, আৰু ইয়াৰ পৰা বানি নিয়াৰ পিছত নাজাৰিলেও মানে বহাই দিব পাৰি নেকি? ভাত বনাই দিব। ধান এইফালেৰে মল, এইফালেৰে ওলাই আহিছে টু ঘূৰি, এইফালেৰে এয়া গলিৰে ধুনীয়াকৈ চাউল কি ধুনীয়াকৈ ওলাই আহিছে। চাউল দেখাই দিছোঁ, একদম জাৰা গৈছে। এয়া হৈছে আমাৰ মিল। আমি কেনেকৈ ধান বানো, ইয়াতে বস্তাৰ পৰা ধানটো এনেকৈ টিঙত ৰাখি লোৱা হৈছে। আৰু কিমান বাকী হ'ল নেকি? কিমান বাকী আৰু?
অলপমান আছে আৰু অকণমান আছে আমাৰ এইখিনি হ'লে হৈ যায় আৰু এই যে বাবু লাগি আছে এনেকৈ তো গাইজ আমাৰ লগত আছে এই মিলৰে গৰাকী বাবা এটা আছে তেওঁৰ পৰা মই জানি লওঁ মিলৰ সবিশেষ তথ্যখিনি বাবা আপোনাতে আমি তোমাক নমস্কাৰ জনাইছোঁ তুমি ইয়াতেতো জড়িত হৈ আছে ন ইয়াতে তোমালোকৰ মিলটোত কি এনে কি ধৰণৰ আমাৰ মিলটো মানে চাউলটো প্ৰথমতে জাৰা যায় গুড়া চুৰা বনা যায় হালধি বনা যায় হালধি তাৰমানে হালধিৰ পৰা গুড়ি বনোৱা হয় চাউলৰ গুড়ি কৰা হয় আৰু ধানৰ পৰা চাউল দ্বিতীয়তে কিমানমান ধান ইয়ালৈ আহে প্ৰতিদিনে এনে ডেইলি 50-60 মোন 50-60 মোন পৰে প্ৰতি মোনত 1 মোনত 50 টকা হয় এটা মানে 1 মোনত মানে 40 কেজি ধান বানিলে 50 টকা লয় ভাল এটা উপাৰ্জন হৈ আছে এইটো কোনে চলায় এইটো সচৰাচৰ এইটো মই চলাওঁ তুমিয়ে চলোৱা ইয়াৰ উপৰিও তোমাৰ মই কিবা কিবি দেখিছোঁ আৰু কি আছে দৰ্জাৰো আৰু কি কৰা গাড়ী চাড়ীবিলাকো বাহিৰত দেখিছোঁ যে এনেকুৱা গাড়ীৰো ব্যৱসায় আছিল তোমাৰ গাড়ী আগতে আছে এতিয়া নাই এতিয়া বন্ধ কৰি জেচিবি আছে জেচিবি গাড়ী ব্যৱসায় তেতিয়াহ'লে আছে জেচিবি আছে এনেই পাব্লিক যি হেৰি আছিলে না এইবিলাক বন্ধ হৈছে আৰু জান হওক ধন্যবাদ জনাইছোঁ দেই গতিকে মই যিগৰাকী চালকক ইয়ালৈ লৈ আহিছিলোঁ ই ৰিক্সা চালক তেওঁ মোক লৈ আহিলে আৰু যথেষ্ট কষ্ট কৰি পেলাই মোক ধানখিনি বনাত সহায় কৰি দিলে যিটো মই কৰা নাই তেওঁৱে কৰি দিছে গতিকে তেওঁৰো মই মনৰ অনুভৱ জানি লওঁ তেওঁ ইয়ালৈকে কিয় আহে কিয় ভাল পায় এই মিল তুমি ইয়ালৈকে প্ৰায়ে ধান লৈ আহা কিয় ইয়াতে আৰুতো বহু কেইবাটাও মিল আছে কিন্তু এইটো মিললৈকে আহা যে ইয়াত ভাল লাগে আৰু লগৰ নিচিনা আৰু বাকী মই সহায় কৰি দিওঁ হয় ভালটো মই দেখিছোঁ তুমি মোক যথেষ্ট সহায় কৰি দিছা আচলতে তুমি গাড়ীয়ে লৈ আহিছা মোক সহায় কৰি নিদিলেও হ'ল হয় নে নহয় তথাপিও তুমি মোক সহায় কৰি দিছা সঁচাই ৰিয়েলি ভাল লাগিছে এনেকুৱা কাম কৰি গ'লে ৰাইজৰ নহয় নাই কি হয়নে নহয় অকল মোকেই নহয় চাগে নহয় যাৰে ধান লৈ তাকে লাগি দিয়া গতিকে ভাল পাইছে ন গতিকে আৰু ইয়াতে কি হয় ধানৰ পৰা মানে চাউলটো জানিব নালাগে ডাইৰেক্ট ধুই পেলাই খাব পাৰি ধুই পেলাই লগে লগে মানে কেৰাহীত বহাই দিব পাৰি ইমান ধুনীয়াকৈ নহয় তো ফাইনেলি আমাৰ ধান বনা হৈ গ'ল আমি এতিয়া ঘৰলৈ গৈ আছোঁ এই এনেকৈ ধীৰাজ বহি ল'লে এনেকৈ ই ৰিক্সাৰ ওপৰত এই আমাৰ ধান আমাৰ তিনিটা যিহেতুকে আমাৰ 4 মোন হৈছিলে দেই ধান প্ৰায় 165 কিলো হৈছিলে আপোনালোকক কৈছোঁৱে ইতিমধ্যে আপোনালোকক 165 কেজি ধানৰ এনেকুৱা দুটা বস্তাত আমি মল পাইছোঁ আৰু 3 বেগ চাউল পালোঁ আৰু বাকীখিনি যিখিনি সেইটোতো এক্সট্ৰাকৈ ওলাই গ'ল আমাৰ এওঁ বহিছে এতিয়া ষ্টেয়াৰিঙত আমি এতিয়া গৈ আছোঁ আমাৰ ঘৰলৈ আমাৰ এতিয়া উভতনি যাত্ৰা গ' টু হোম